हेलो फ्रेंड्स की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল এজেগাত যাব ওলাইছোঁ আপোনালোকক দেখাই যাম চাৰিব ধুনীয়া এটা জেগাত যাব ওলাইছোঁ আপোনালোকক দেখাম বুলি ভাবিলোঁ মোৰ কাম এটা আছে কামটো কৰিম আৰু আপোনালোকক দেখাম এয়া লগত ওলাইছে হাই চিনি পাইছে চাগে চিনি নোপোৱাকৈ নাই চিনি পাইছেই তেওঁলোকক বলক তে আহক গৈ থাকোঁ ভিডিঅ'টো চাই থাকিব এয়া আমি গৈ আছোঁ চাই থাকক একেবাৰে গৈ পেলাই দেখাম ক'ত যাম কি কৰিম আপোনালোকক পিছত দেখাম চাই থাকিব ভিডিঅ'টো আমি গৈ আছোঁ চাই থাকক চাব পাৰে আহি পাই গ'লোঁ ক'ত য'ত আহিম বুলি কৈছিলোঁ ত'ত আহি পাই গ'লোঁ চাওকচোন কেনেকুৱা লাগিছে বাৰু জেগাটুকুৰ নিশ্চয় ভাল পাব চাই
এতিয়া। এইকেইটা পুখুৰী হয় ডাঙৰ ডাঙৰ। এটা ঘৰত মই গৈ আছোঁ সোমাবলৈ। বহুত ধুনীয়া লাগিছে জেগাটুকুৰা আহি। আগতো মই আহিছোঁ। ইয়াত ধুনীয়াকৈ খাব পৰাকৈ ধুনীয়াকৈ সজাই কৰি থৈছে। এইটো এটা ঘৰ চাওকচোন। ঘৰটোৰ মাজেদি গছডাল আছে। গছডালৰ লগতে ঘৰটো বনাই দিছে। কেনেকুৱা লাগিছে বাৰু? নিশ্চয় ভাল লাগিব। পথাৰ গোটেইখন। জেগাটুকুৰাত আহি বহুতেই ধুনীয়া লাগিছে, মানে কি ক'ম আপোনালোকক, ক'বলৈ ভাষা নাই মোৰ। ইমানেই ধুনীয়া লাগিছে জেগাটুকুৰাত আহি। আগতো আহিছোঁ আৰু আগত এবাৰ আহিছিলোঁ, এতিয়া এবাৰ আহিছোঁ। আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, সেইকাৰণে দেখাইছোঁ। কেনেকুৱা লাগিছে চাওকচোন। আৰু আপোনালোকৰ মন গ'লে আপোনালোকে আহিব পাৰে, যদি সময় আছে এপাক আহি চাব। জেগাটুকুৰ বহুতেই ধুনীয়া, বহুতেই ধুনীয়া। ইয়াত খালি বাইক আৰু গাড়ীৰ পাৰ্কিং ফিজ খালি 20 টকা এটা লৈছে, মাত্ৰ 20 টকা লৈছে। আমি আহিছোঁ আৰু খোৱা খৰচাটো এক্সট্ৰা আপোনালোকে অৰ্ডাৰ দিব পাৰে। ইয়াতে ভাত পানী চব খাব পাব। ইয়াতে যি লাগে আপোনালোকক অৰ্ডাৰ দিব পাৰে। আপোনালোকক জেগাত আহি দি যাবহি। বহুতেই ধুনীয়া জেগাটুকুৰ। এক পাক হ'লেও আহি পেলাই আপোনালোকে এই জেগাটুকুৰ চাব কেনেকুৱা লাগিছে। ইয়াতে অলপ এতিয়া বহিছোঁ, ভাগৰ লাগিছে, যামগৈ আৰু বেছি সময় নকৰোঁ, কাৰণ ঘৰতো কাম কৰি আছোঁ যিহেতুকে অকণ সময় ওলাই পেলাই আহিলোঁ, সেইটো কাৰণে সোনকালে যামগৈ ঘৰলৈ। এতিয়া অলপ বহি লওঁ, সিহঁতে ফটো চটো উঠিছে, আমি অলপ ফটো চটো উঠি লওঁ, তাৰপিছত ঘৰলৈ যামগৈ আৰু বেছি সময় নকৰোঁ। চাওকচোন আৰু অকণ দেখাব চেষ্টা কৰোঁ। বহুত বৰষুণ দিছে ফ্ৰেণ্ডছ, থাকিব পৰা নাই, ইমানেই বৰষুণ যে গুচি আহিবলগীয়া হ'ল, সেইকাৰণে সোনকালে গুচি আহিলোঁ। চাই থাকক। আমি আহি গ'লোঁ, বৰষুণ দিলে, বহুত ডাঙৰকৈ বৰষুণ দিলে, অলপ ৰখিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। উপায় নাই আৰু বৰষুণত তিতিলোঁ। ইয়াত দেখিছে নহয় অৱস্থা, কেনেকুৱা অৱস্থা দেখিছেই। এয়া গৈ আছোঁ।